everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত মই এটি ভিডিঅ' বনাব ওলাইছোঁ। এইখন দেখিছাগে, গম পাইছে, অনুমান লগাব পাৰিছে। তথাপি কৈ দিছোঁ, আজি আমি তালৈ গৈ আছোঁ মন্দিৰলৈ। মা আৰু মই যাম আৰু আমাৰ লগত যাব মামাহঁত। গতিকে আজি কেনেকৈ আমি যাওঁ, কি কৰোঁ দিনটো, তো ভিডিঅ'টো চাই থাকিব। আজি বতৰটো খুব বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা লাগিছে আৰু এতিয়া 9টা বাজি গৈছে আৰু আমাৰ অলপ দেৰিও হ'ল। তো এতিয়া মা আৰু মই যাম মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰৰ পৰা আমি গোটেইবিলাক একেলগে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইজনী আমাৰ ধুনীয়া মাইনাজনী। এয়া মামীহঁত ৰেডি পুৰা যাবৰ কাৰণে। এইয়া চাওকচোন, জাম লাগিলেই নহয় আৰু। আমি 10টাৰ পৰা পূৰা জামত ফচিছোঁ আৰু 1.5 ঘণ্টামান প্ৰায় জামত আমি ফচি গৈছোঁ। আৰু এয়া ডাঙৰ বাবু দেউতাকৰ লগত আগত বহি আমাক পিছফালে চাই আহিছিলে। ডেৰ ঘণ্টামান ট্ৰাফিক ৰখাৰ পিছত আমি উজান বজাৰত নামি দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ উজান বজাৰ ঘাটলৈকে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি উজান বজাৰৰ উমানন্দ ঘাট পাইছোঁ আৰু উমানন্দ ঘাটত আমি সুধি গম পালোঁ যে উমানন্দ মন্দিৰত যাবৰ কাৰণে আমি লাচিত ঘাটলৈ যাব লাগিব, কাৰণ লাচিত ঘাটৰ পৰাহে ফেৰীবোৰ অহা যোৱা কৰে। গতিকে আমি আকৌ 1 কিলোমিটাৰমান খোজ কাঢ়ি লাচিত ঘাটলৈ গ'লোঁ। কোনোবাই যদি উমানন্দলৈ আহিব খোজে তেনেহ'লে আপোনালোকে উজান বজাৰৰ লাচিত ঘাটলৈ ডিৰেক্টলি আহি যাব পাৰে। আৰু যদি আপোনালোকে প্ৰাইভেট গাড়ী লৈ আহে তেনেহ'লে ইয়াতে পাৰ্কিঙৰ ব্যৱস্থাও আছে, আপোনালোকে পাৰ্কিং ধুনীয়াকৈ কৰি থ'ব পাৰিব। ইয়াত ধুনীয়াকৈ ফেৰীৰ টাইমিং আৰু ফেৰীৰ টিকটৰ পইচা মানে লিখি থৈ দিছে। পাৰ পাৰ্চন 20 টকাকৈ লয় আৰু 5 বছৰৰ তলৰ শিশুৰ কোনো ধৰণৰ টিকট পইচা নলয়, কিন্তু 5 বছৰৰ ওপৰৰ হ'লে ছেইম 20 টকাকৈ ল'ব আৰু ডাঙৰৰ যিমান লয়। আৰু 9:30টাৰ পৰা ষ্টাৰ্ট হয় মানে ফেৰী অহা যোৱা আৰু 4:30টালৈকে, মানে লাষ্ট ফেৰীখন 4:30টাত আহে, সেইখনেই লাষ্ট হয়। আৰু এইখনেই হৈছে ফেৰীখন যিখনত আমি এতিয়া উঠি যাম। আৰু মামাই অলৰেডি টিকট কাটি দিলেই, তো আমি এতিয়া এইখনতে উঠি যাম। আৰু সঁচাকৈ খুব বেছি ভাল লাগিল গৈ। আৰু এয়া মই ছেকেণ্ড টাইম ফেৰীত উঠিছোঁ, মানে কি ক'ম, বহুত বেছি ভাল লাগে। মানে উঠিলে মানে নামিবলৈ মন নাযায়, গৈয়ে থাকিব মন যায়, হয়নে?
আমি সকলোৱে জানো যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু নদীদ্বীপটোৱে হৈছে উমানন্দ আৰু ইয়াক ইংৰাজীত পিকক আইলেণ্ড বুলিও জনা যায়। কিন্তু আপোনালোকে জানেনে উমানন্দ নামটো কেনেকৈ হ'ল? মানে হিন্দু শাস্ত্ৰ অনুসৰি উমা অৰ্থাৎ পাৰ্বতী আৰু আনন্দ অৰ্থাৎ ফূৰ্তি বা শান্তি। তো শিৱই তেওঁৰ পত্নী পাৰ্বতীৰ সুখ আৰু শান্তিৰ কাৰণে এই দ্বীপটোত মানে মন্দিৰ স্থাপন কৰিছিল আৰু তেনেকৈ এই দ্বীপটোৰ মানে মন্দিৰটোৰ নাম উমানন্দ হ'ল। আৰু লগতে এই দ্বীপটোক ভস্মাচল বুলিও কোৱা হয়, কিয়নো কালিকা পুৰাণ অনুসৰি ভগৱান শিৱই যেতিয়া এই পাহাৰৰ ওপৰত তপস্যাত মগ্ন হৈ আছিল, তেতিয়া কামদেৱে তেওঁৰ তপস্যা ভংগ কৰাত শিৱই তৃতীয় চকুৰে কামদেৱক ভস্ম কৰিছিল আৰু সেইকাৰণে এই দ্বীপটোক ভস্মাচল বুলিও জনা যায়। আৰু এই মন্দিৰটোত ভগৱান শিৱৰ উপৰিও গণেশ, পাৰ্বতী, বিষ্ণু এইকেইটা ভগৱানক মানে পূজা কৰা যায়, তেওঁলোকৰ মন্দিৰ আছে। আৰু যিহেতুকে ভিতৰত মানে কেমেৰা আৰু ফটো কৰা নিষেধ আছিল, কিন্তু মই তথাপি অকণমান মনে মনে এয়া অলপ ভিডিঅ' কৰি দেখাই দিছোঁ। পৰ্যটন ক্ষেত্ৰৰ এক অন্যতম ঠাই হ'ল এই উমানন্দ মন্দিৰ আৰু বহুত দূৰ দূৰণিৰ পৰা ইয়াত সদায় ভক্তৰ সোঁত বৈয়ে থাকে। আৰু এই উমানন্দ মন্দিৰৰ এটা বৈশিষ্ট্য আছিল ইয়াত থকা সোণালী বান্দৰবিলাক, কিন্তু সময়ৰ লগে লগে সেই সোণালী বান্দৰবোৰ লুপ্ত হৈ গ'ল আৰু লকডাউনৰ সময়ছোৱাত খাদ্যৰ অভাৱত গোটেই বান্দৰেই নোহোৱা হৈ গ'ল বুলি আমি জানিব পাৰিলোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মন্দিৰৰ ভিতৰতো জানেই মানে ভিডিঅ' কৰা, ফটো কৰা এলাউ নাই। তথাপি মই যিখিনি পাৰোঁ অকণমান মনে মনে হ'লেও আপোনালোকক অলপ দেখাইছোঁ। ত' আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বাজিল 6টা আৰু এই মাত্ৰ আমি ঘৰ আহি পালোঁ। জানেতো মালিগাঁৱৰ জামৰ কথাটো ক'বই নালাগে, কিমান বেছি জাম। সেই জামতে আমাৰ বহুত টাইম লাগি গ'ল। তো এতিয়া 6টা বাজিল, আমি 6টা বজাত ঘৰ আহি পালোঁ আৰু এতিয়া আকৌ বিয়া খাব যাব লাগিল। ইফালে মোক গাটো খুব বেছি ভাল লগা নাই, মানে ইমান ট্ৰেফিক জামতে একদম মানে হালত বেয়া হৈ গৈছে আৰু আমাৰ বহুত বেছি ট্ৰেফিক জাম। যাওঁতেও বহুত পালোঁ, আহোঁতেও বহুত পাই গ'লোঁ। তো সেইকাৰণে মানে গাবিলাক একদম মানে বহুত বেছি ভাগৰুৱা লাগিল। কিন্তু এতিয়া আকৌ বিয়া খাব যাব লাগিল, গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে খতম কৰোঁ। বিয়ানো আৰু কি দেখুৱাম। চ' যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। আৰু যদি আপুনি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।